মাই চেনেল ৰিণালী মেকআপ এণ্ড বিউটি কেয়াৰ। আজি মই মোৰ সৰু ভণ্টিৰ বাৰ্থডে বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আমি আউটিঙত গৈ আছোঁ। ভিডিঅ'টো আগলৈকে চাই থাকক। ক'ত যাওঁ কি কৰোঁ চব দেখাম, ক'ত ডিনাৰ কৰিম সেয়াও দেখাম আমি। গতিকে ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। মই দেখাই যাওঁ। এতিয়া মোৰ ফ্ৰেছ হোৱা নাই, মই জাষ্ট পাৰ্লাৰৰ পৰা আহিলোঁ। এতিয়া ফ্ৰেছ হৈ ৰেডি হৈ ওলাই গ'লোঁ। আমি সকলোৱে যাব ৰেডি হৈ আছোঁ। চক এয়া মাহঁতে যাব ৰেডি হৈ আছে। এতিয়া গাড়ীত উঠিম, তালা বন্ধ কৰি আছে। এতিয়া আমি সকলোৱে যাব ৰেডি হৈছোঁ। আগলৈকে ভিডিঅ'টো চাই থাকক, দেখুৱাই থাকিম। এইটো আমাৰ ফেমিলি ট্ৰিপ হ'ব। আজি দিনতো ফেমিলিৰ লগত উপভোগ কৰিম, ফেমিলিৰ লগত খাম। এইটো গাড়ীত আমি এতিয়া বহিম, এতিয়া যাম। আমি সকলোৱে গৈ আছোঁ। এয়া মা হয়, ভণ্টি হয়, এইটো ভনী জোৱাই হয়, গোটেইসোপা লগ লাগি আমি ৰাতিৰ দিনাৰ সাজ কৰিব গৈ আছোঁ। আৰু গ্ৰুপ আছে, GS ৰোডত ৰখি আছে। তেওঁলোকে একেলগে লগ হৈ আহিব। সকলোৱে একেলগে আজিৰ সাজটো খাম। আগলৈকে ভিডিঅ'টো চাই থাকিব, মই দেখুৱাই থাকিম ক'ত যাওঁ, কোন প্লেচত যাম আৰু কোনখন ৰেষ্টুৰেণ্টত আমি ডিনাৰ কৰিম সেইটো আমি দেখাই দিম। হেল্ল', এইটো হাতীগড় চাৰিআলি হয়। ইয়াত মোৰ মাজু জোঁৱাইৰ ক্লিনিক হয়। ইয়াত এইটো DDT অপটিকেল হয়। এইটো ক্লিনিক হয় তাইৰ, এইটো ক্লিনিক হয়। মোৰ মাজু জোঁৱাইটো ক্লিনিক হয়। মই ক্লিনিকৰ ভিতৰখন দেখাই আছোঁ আপোনালোকক। ইয়াত ফুলৰ টাবেৰে ধুনীয়াকৈ সজাই থৈ দিছে, দেখিছেনে? এইটো ক্লিনিক হয় তাৰ। হাতীগড় চাৰিআলিত আছে। কোনোবা যদি আহিব বিচাৰে আহিবও পাৰে ইয়াতে। এইটো 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 হাতীগড় চাৰিআলি হয়। এইটো বিভিন্ন ধৰণৰ চশমা আপুনি পোৱা যাব। কোনোবা যদি আহিব বিচাৰে আহিব পাৰে। এইটো এজনী মোৰ ছিষ্টাৰ, স্মল ছিষ্টাৰ। এই ছিষ্টাৰটো আজি বাৰ্থডে, আমি বাৰ্থডে চেলিব্ৰেট কৰিব গৈ আছোঁ। যে এতিয়াও প্লেচ পোৱা নাই, ইয়াতেই আছোঁ। এইটো চব এইটো হ'ল মাজু জোঁৱাইটো আছে। মোৰ মাজু জোঁৱাইটো ক্লিনিক হয়। এইটো কেবিন, ভিতৰৰ খণ্ড, এইটো ভিতৰৰ খণ্ড। এইটো ইয়াতে চেম্বাৰ আছে, ডক্টৰ চেম্বাৰ আছে। আপোনালোকে হেৰি কৰিব পাৰিব, চাব পাৰিব। এইটো ফুল এড্ৰেছটো কৈ দিয়াচোন, কৈ দিয়া। এইজনী মাদাৰ টেৰেছা ৰোড, গীতানগৰ। এইটো এড্ৰেছত আহিব। কোনোবা যদি আহিব বিচাৰে, ডক্টৰ বহে ন? বহে। টাইম টেবুলটো কৈ দিয়া। হা? বৰ্তমান নাই। নাই, এনেই ডক্টৰ বহে ন? ডক্টৰ বহে। উঠিছে মদঘৰীয়া পালোঁ আমি। পানী চোৱা কিমান পানী উঠিছে ৰাস্তাত, পূৰা ৰাস্তাত পানী।
এয়া পূৰা ৰাস্তা পানী। ফাইনেলি আহি পালোঁ। এইটো হাতীচিলাৰ আগত কি নাম এই হেৰিটো? হাজুংগুৰি। এইটো ৰিজৰ্ট হয়, টুৰ লাইট ৰিজৰ্ট হয়। এইটো চব টুৰ লাইট ৰিজৰ্ট হয়। এয়া ৰিজৰ্টটো। এয়া আজি ফেমিলি ট্ৰিপ এটা হ'ব। বাৰ্থডে চেলিব্ৰেট হ'ব ইয়াতে আজি। ট্ৰিপটোলৈ গোটেই ফেমিলি আমি একেলগে একগোট হৈ এসাঁজ খাম ৰাতিৰ সাঁজটো। এয়া চব এয়া মোৰ ফেমিলি। এই গাড়ীবিলাক এতিয়া গাড়ী ইয়াতে থৈছে, এতিয়া আগত থৈছে। এইটো ফেমিলি আৰু তেওঁলোকে গাড়ী থৈ আহিব। এইটো মোৰ লিটিল ভাগিন। হাই কোৱা। হাই। এইটো এয়া এইকেইটা। কোৱাচোন ক'ত আহিছা, কি কৰিছা কোৱা। এইটো ৰিজৰ্টটো চব। এইটো ৰিজৰ্টটো। আপোনালোকে কওকচোন কিবা এটা। কোন ৰিজৰ্টত আহিছে? মোৰ খুৰখালীৰ জন্মদিন হয়, আহিছোঁ এই উপলক্ষে আমি গোটেই অলপ এনজয় কৰি যাওঁ। ৰিজৰ্টৰ নামটো কওক। মোৰ নাম কিশোৰ। ৰিজৰ্টৰ নামটো এইখন টয়লেট। এই আমি সকলো ফেমিলি আহিছোঁ আৰু আজি ৰাতি এসাঁজ সকলোৱে লগ হৈ খাম আমি ফেমিলি। এইটো মোৰ ফেমিলি হয়, ফেমিলি ট্ৰিপ হয়। সকলোৱে চাওক ৰিজৰ্টটো বৰ ধুনীয়া। আপোনালোকেও যদি আহে আহিব পাৰিব। এয়া ৰিজৰ্টটো চাওক। ৰিজৰ্টটো চাব দেই। এয়া আপোনালোকৰ ইয়াতে কাষ্টমাৰ কেনেকুৱা হয়? কাষ্টমাৰ ভালে হয়। ভাল হয় কাষ্টমাৰ? ৰেগুলাৰ আহে কাষ্টমাৰ? থেংক ইউ। এইটো ৰিজৰ্টটো চাওক। মই ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ। এইটো ট্ৰি লাইট ৰিজৰ্ট, হাতীচিলাৰ অলপ আগত। ধুনীয়া গণেশৰ হেৰি আছে, ইয়াতে পূজা কৰিছে। এয়া গণেশ মন্দিৰ বুজিছে। এইটো ৰিজৰ্টটো আপোনালোকে আহিব পাৰে। ৰিজৰ্টটো খুব ভাল। আজি মই সোমাই কম কেনেকুৱা হেৰি হৈছে। এইটো চব ৰিজৰ্টটো চব খুব ধুনীয়া প্লেচ হয়। আহিব পাৰে। মই দেখাই দি আছোঁ আপোনালোকৰ এই ৰিজৰ্টটো ভালকৈ। এয়া চব ৰিজৰ্টটো খুব ধুনীয়া। এয়া ধুনীয়া মূৰ্তি আছে। দেখো মোক দেখো আপোনালোকো আহিব যদি ভাল লাগিছে ৰিজৰ্টটো। এয়া ধুনীয়া পানী হেৰি। এই এটা ফিছ এটা ওলাইছে চাব দেই। মই আপোনালোকক দেখাই আছোঁ। এটা ফিছ। এয়া এইটো ফিছটো ওলাই গ'ল, পানীৰ পৰা ওলাই গৈছে ফিছটো। অকণমানি মানুহ লাগিছে। মই দেখাই আছোঁ সম্পূৰ্ণ ৰিজৰ্টটো চব। খুব ধুনীয়া হৈছে। মই দেখাই আছোঁ আপোনালোকৰ ৰিজৰ্টটো এই ওপৰেদি। ইয়াতে ধুনীয়া প্লেচটো চব খুবেই ভাল লগা প্লেচ। ধুনীয়া মমোই ধুনীয়া পৰিৱেশ। এয়া শহাপহু। এয়া দেখিছে ধুনীয়া প্লেচটো ভাল, চাবলগীয়া প্লেচ। ব'লা এইটো টিকটিকজনী। এই আছে সৰু মাইনা এজনী। এই শহাপহু চাব আহিছে। এইয়া মাইনাজনী হাঁহিছে দেখিছে। মই সম্পূৰ্ণ ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ। এইপিনে চাব। এইটো চব সম্পূৰ্ণ ৰিজৰ্টটো ধুনীয়া প্লেচ, ধুনীয়া পৰিৱেশ, নেচাৰেল। ধুনীয়া ঠাণ্ডা। আজি বতৰটো ভাল। বৰষুণ দিছে যদিও ঠাণ্ডা ৱেডাৰ। খুবেই ধুনীয়া প্লেচ। মই গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। এয়া প্লেচ মই গৈ আছোঁ ওপৰত আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে। এয়া মই চিৰি দি উঠিছোঁ।
নামটো এইটো টু লাইট। এইটো হেৰি হয় ধুনীয়া ধুনীয়া হেৰি, এইটো ভাল লাগিছে। এয়া এইটো আপুনি ৰিজৰ্টটো দেখিছে, খুবেই ধুনীয়া ৰিজৰ্ট। ধুনীয়া প্লেচ, আপোনালোকে আহিব পাৰিব। ইয়াত বহুত দূৰলৈকে যাব পাৰিব, চব পিনে আপোনাৰ আছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে ভিডিঅ'টো। ধুনীয়া প্লেচ, আপোনালোকে সকলোৱে আহিব পাৰিব এইটো প্লেচত। তাৰপিছত আমি কি খাম সেয়া মই দেখুৱাই দিম, আৰু কি আইটেম পাম সেয়া মই হেৰি কৰিম। এয়া ফেমিলি হেৰি মাজু যোৱাই হয়, আৰু এজন যোৱাই উঠিব। উঠা 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 উঠা। এয়া এয়া এইটো সৰু যোৱাই দেই, এইটো সৰু যোৱাই উঠিব। এয়া এইটো যাৰ বাৰ্থডে সৰু ভণ্টি, তেওঁৰ এয়া হাজবেণ্ড উঠি আছে ওপৰত। ফাইনেলি আহি পালোঁ। এইটো হাতীচিলাৰ আগত, কি নাম এই হেৰিটো? হাজুমগুৰি। এইটো ৰিজৰ্ট হয়, টু লাইট ৰিজৰ্ট হয়। এইটো চব টু লাইট ৰিজৰ্ট হয়। এয়া ৰিজৰ্টটো। এয়া আজি ফেমিলি ট্ৰিপ এটা হ'ব, বাৰ্থডে চেলিব্ৰেট হ'ব ইয়াত আজি। ট্ৰিপটোলৈ গোটেই ফেমিলি আমি একেলগে একগোট হৈ এসাঁজ খাম, ৰাতিৰ সাঁজটো। এয়া চব, এয়া মোৰ ফেমিলি। এই গাড়ীবিলাক এতিয়া ইয়াতে থৈছে, এতিয়া আগত থৈছে। এইটো ফেমিলি, আৰু তেওঁলোকে গাড়ী থৈ আহিব। এইটো মোৰ লিটিল ভাগিন। হাই কোৱা হাই। এইটো এয়া এইকেইটা। কোৱাচোন ক'ত আহিছা, কি কৰিছা কোৱা। এইখন এইটো ৰিজৰ্টটো চব, এইটো ৰিজৰ্টটো। আপোনালোকে কওকচোন কিবা এটা। কোন ৰিজৰ্টত আহিছে? মোৰ খুৰখালীৰ জন্মদিন হয়, আহিছোঁ এই উপলক্ষে আমি গোটেই অলপ এনজয় কৰি যাওঁ। ৰিজৰ্টৰ নামটো কওক। মোৰ নাম কিশোৰ। ৰিজৰ্টৰ নামটো এইখন টয়লেট। এই আমি সকলো ফেমিলি আহিছোঁ, আৰু আজি ৰাতি এসাঁজ সকলোৱে লগ হৈ খাম আমি ফেমিলি। এইটো মোৰ ফেমিলি হয়, ফেমিলি ট্ৰিপ হয়। সকলোৱে চাওক, ৰিজৰ্টটো বৰ ধুনীয়া। আপোনালোকেও যদি আহিব পাৰিব। এয়া ৰিজৰ্টটো চাওক, ৰিজৰ্টটো চাব দেই। এয়া আপোনালোকৰ ইয়াতে কাষ্টমাৰ কেনেকুৱা হয়? কাষ্টমাৰ ভালে হয়, ভাল হয় কাষ্টমাৰ, ৰেগুলাৰ আহে কাষ্টমাৰ। থেংক ইউ। এইটো ৰিজৰ্টটো চাওক, মই ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ। এইটো টু লাইট ৰিজৰ্ট, হাতীচিলাৰ অলপ আগত। ধুনীয়া গণেশৰ হেৰি আছে, ইয়াতে পূজা কৰিছে। এয়া গণেশ মন্দিৰ বুজিছে। এইটো ৰিজৰ্টটো আপোনালোকে আহিব পাৰে। ৰিজৰ্টটো খুব ভাল। আজি মই সোমাই কম কেনেকুৱা হেৰি হৈছে। এইটো চব ৰিজৰ্টটো চব খুব ধুনীয়া প্লেচ হয়, আহিব পাৰে। মই দেখাই দি আছোঁ আপোনালোকৰ ৰিজৰ্টটো ভালকৈ। এয়া চব ৰিজৰ্টটো খুব ধুনীয়া। এয়া
এয়া ধুনীয়া ধুনীয়া মূৰ্তি আছে লাচোন দেখো মোক দেখো মোক চোৱা চোৱা ধুনীয়া ধুনীয়া আপোনালোকো আহিব যদি ভাল লাগিছে ৰিজৰ্টটো এয়া ধুনীয়া পানী হেৰি এই এটা ফিছ এটা ওলাইছে চাব দেই মই আপোনালোকক দেখাই আছোঁ এটা ফিছ এয়া এইটো ফিছটো ওলাই গ'ল পানীৰ পৰা ওলাই গৈছে ফিছটো অকণমানি মানুহ লাগিছে মই দেখাই আছোঁ সম্পূৰ্ণ ৰিজৰ্টটো চাওক খুব ধুনীয়া হৈছে মই দেখাই আছোঁ আপোনালোকৰ ৰিজৰ্টটো এই অফাৰটি ইয়াতে ধুনীয়া ধুনীয়া প্লেচটো চাওক খুবেই ভাল লাগে ধুনীয়া মমই ধুনীয়া পৰিৱেশ এয়া শহাপহু এয়া দেখিছে ধুনীয়া ধুনীয়া প্লেচটো ভাল চাবলগীয়া প্লেচ বোলা এইটো টিকটিকজনী এই আছে সৰু মাইনা এজনী এই শহাপহু চাব আহিছে এইয়া মাইনাজনী হাঁহিছে দেখিছে মই সম্পূৰ্ণ ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ এইপিনে চাব এইপিনে এইটো চাওক সম্পূৰ্ণ ৰিজৰ্টটো ধুনীয়া প্লেচ ধুনীয়া পৰিৱেশ নেচাৰেল ধুনীয়া ঠাণ্ডা আজি বতৰটো ভাল বৰষুণ দিছে যদিও ঠাণ্ডা ঠাণ্ডা ৱেডাৰ খুবেই ধুনীয়া প্লেচ মই গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এয়া এয়া প্লেচ মই গৈ আছোঁ ওপৰত আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে এয়া মই চিৰি দি উঠিছোঁ এয়া প্লেচ ইপিনে ধাবাটো ইপিনে আছে আপোনাৰ ধাবা নামটো এইটো টুলাইট এইটো হেৰি হয় এয়া এয়া ধুনীয়া ধুনীয়া হেৰি এইটো ভাল লাগিছে এয়া এইটো আপুনি ৰিজৰ্টটো দেখিছে খুবেই ধুনীয়া ৰিজৰ্ট ধুনীয়া প্লেচ আপোনালোকে আহিব পাৰিব ইয়াত বহুত দূৰলৈকে যাব পাৰিব চব পিনে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে ভিডিঅ'টো ধুনীয়া প্লেচ আপোনালোকে সকলোৱে আহিব পাৰিব এইটো প্লেচত তাৰপিছত আমি কি খাম সেয়া মই দেখুৱাই দিম আৰু কি আইটেম পাম সেয়া মই হেৰি কৰিম সেয়া মই দেখুৱাই দিম ফাইনেলি আহি পালোঁ এইটো হাতীচিলাৰ আগত কি নাম এই হেৰিটো হাজুমগুৰি এইটো ৰিজৰ্ট হয় টুলাইট ৰিজৰ্ট হয় এইটো চব টুলাইট ৰিজৰ্ট হয় এয়া ৰিজৰ্টটো এয়া আজি ফেমিলি ট্ৰিপ এটা হ'ব বাৰ্থডে চেলিব্ৰেট হ'ব ইয়াতে আজি ট্ৰিপটোলৈ গোটেই ফেমিলি আমি একেলগে একগোট হৈ এসাঁজ খাম ৰাতিৰ সাঁজটো এয়া চব এয়া মোৰ ফেমিলি এই গাড়ীবিলাক এতিয়া গাড়ী ইয়াতে হৈছে এতিয়া আগত থৈছে এইটো ফেমিলি আৰু তেওঁলোকে গাড়ী থৈ আহিব এইটো মোৰ লিটিল ভাগিন হাই কোৱা হাই এইটো এয়া এইকেইটা কোৱাচোন ক'ত আহিছা কি কৰিছা কোৱা এইখন এইটো ৰিজৰ্টটো চব এইটো ৰিজৰ্টটো আপোনালোকে কওকচোন কিবা এটা ৰিজৰ্ট কোন ৰিজৰ্টত আহিছে
মোৰ ফুলখালীৰ জন্মদিন হয় অঁ আহিছোঁ এই উপলক্ষে আমি গোটেই অলপ এনজয় কৰি যাওঁ ৰিজৰ্টৰ নামটো ক'ত মোৰ নাম কিশোৰ ৰিজৰ্টৰ নামটো এইখন টয়লেট ন এই আমি সকলো ফেমিলি আহিছোঁ আৰু আজি ৰাতি এসাঁজ সকলোৱে লগ হৈ খাম আমি ফেমিলি এইটো মোৰ ফেমিলি হয় ফেমিলি ট্ৰিপ হয় সকলোৱে চাওক ৰিজৰ্টটো বৰ ধুনীয়া আপোনালোকেও যদি আহে আহিব পাৰিব এয়া ৰিজৰ্টটো চাওক ৰিজৰ্টটো চাব দেই এয়া আপোনালোকৰ ইয়াতে কাষ্টমাৰ কেনেকুৱা হয় কাষ্টমাৰ ভালে হয় ভাল হয় কাষ্টমাৰ ৰেগুলাৰ আহে কাষ্টমাৰ অঁ থেংক ইউ এইটো ৰিজৰ্টটো চাওক মই ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ এইটো ট্ৰিলাইট ৰিজৰ্ট হাতীচিলাৰ অলপ আগত ধুনীয়া গণেশৰ হেৰি আছে ইয়াতে পূজা কৰিছে এয়া গণেশ মন্দিৰ বুজিছে এইটো ৰিজৰ্টটো আপোনালোকে আহিব পাৰে ৰিজৰ্টটো খুব ভাল আজি মই সোমাই কম কেনেকুৱা হেৰি হৈছে এইটো চাওক ৰিজৰ্টটো চাওক খুব ধুনীয়া প্লেচ হয় আহিব পাৰে মই দেখাই দি আছোঁ আপোনালোকৰ ৰিজৰ্টটো ভালকৈ এয়া চাওক ৰিজৰ্টটো খুব ধুনীয়া এয়া ধুনীয়া মূৰ্তি আছে দেখো মোক চোৱা আপোনালোকো আহিব যদি ভাল লাগিছে ৰিজৰ্টটো এয়া ধুনীয়া ইয়াতে পানী হেৰি এই এটা ফিছ এটা ওলাইছে চাব দেই মই আপোনালোকক দেখাই আছোঁ এটা ফিছ এয়া এইটো ফিছটো ওলাই গ'ল পানীৰ পৰা ওলাই গৈছে ফিছটো অকণমানি মানুহ লাগিছে মই দেখাই আছোঁ সম্পূৰ্ণ ৰিজৰ্টটো চাওক খুব ধুনীয়া হৈছে মই দেখাই আছোঁ আপোনালোকৰ ৰিজৰ্টটো এই ওপৰতে ইয়াতে ধুনীয়া প্লেচটো চাওক খুবেই ভাল লগা প্লেচ ধুনীয়া মই ধুনীয়া পৰিৱেশ এয়া শহাপহু এয়া দেখিছে ধুনীয়া প্লেচটো ভাল চাবলগীয়া প্লেচ ব'লা এইটো টিকটিকজনী এই আছে সৰু মাইনা এজনী এই শহাপহু চাব আহিছে এইয়া মাইনাজনী হাঁহিছে দেখিছে মই সম্পূৰ্ণ ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ এইপিনে চাব এইপিনে এইটো চাওক সম্পূৰ্ণ ৰিজৰ্টটো ধুনীয়া প্লেচ ধুনীয়া পৰিৱেশ নেচাৰেল ধুনীয়া ঠাণ্ডা আজি বতৰটো ভাল বৰষুণ দিছে যদিও ঠাণ্ডা ৱেডাৰ খুবেই ধুনীয়া প্লেচ মই গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এয়া প্লেচ মই গৈ আছোঁ ওপৰত আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে এয়া মই চিৰি দি উঠিছোঁ প্লেচ ইপিনে ধাবাটো ইপিনে আছে আপোনাৰ ধাবা নামটো এইটো টুলাইট এইটো হেৰি হয় এয়া ধুনীয়া হেৰি এইটো ভাল লাগিছে এয়া এইটো আপুনি ৰিজৰ্টটো দেখিছে খুবেই ধুনীয়া ৰিজৰ্ট ধুনীয়া প্লেচ আপোনালোকে আহিব পাৰিব ইয়াত বহুত দূৰলৈকে যাব পাৰিব চব পিনে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ
কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে ভিডিঅ'টো। ধুনীয়া প্লেচ, আপোনালোকে সকলোৱে আহিব পাৰিব এইটো প্লেচত। তাৰপিছত আমি কি খাম সেয়া মই দেখুৱাই দিম, আৰু কি আইটেম পাম সেয়া মই হেৰি কৰিম। এয়া ফেমিলি ফাইনেলি আহি পালোঁ। এইটো হাতীচিলাৰ আগত কি নাম এই হেৰিটো? হাজুমগুৰি। এইটো ৰিজৰ্ট হয়, টুৰ লাইট ৰিজৰ্ট হয়। এইটো চব টুৰ লাইট ৰিজৰ্ট হয়। এয়া ৰিজৰ্টটো। এয়া আজি ফেমিলি ট্ৰিপ এটা হ'ব, বাৰ্থডে চেলিব্ৰেট হ'ব ইয়াতে আজি। ট্ৰিপটোলৈ গোটেই ফেমিলি আমি একেলগে একগোট হৈ এসাঁজ খাম, ৰাতিৰ সাঁজটো। এয়া চব, এয়া মোৰ ফেমিলি। এই গাড়ীবিলাক এতিয়া ইয়াতে থৈছে, এতিয়া আগত থৈছে। এইটো ফেমিলি, আৰু তেওঁলোকে গাড়ী থৈ আহিব। এইটো মোৰ লিটিল ভাগিন। হাই কোৱা। হাই। এইটো এয়া এইকেইটা। কোৱাচোন ক'ত আহিছা, কি কৰিছা কোৱা। এইটো ৰিজৰ্টটো চব, এইটো ৰিজৰ্টটো। আপোনালোকে কওকচোন কিবা এটা। কোন ৰিজৰ্টত আহিছে? মোৰ খুলখালীৰ জন্মদিন হয়, আহিছোঁ এই উপলক্ষে আমি গোটেই অলপ এনজয় কৰি যাওঁ। ৰিজৰ্টৰ নামটো কওক। মোৰ নাম কিশোৰ। ৰিজৰ্টৰ নামটো এইখন টুৱাইলাইট। এই আমি সকলো ফেমিলি আহিছোঁ, আৰু আজি ৰাতি এসাঁজ সকলোৱে লগ হৈ খাম আমি ফেমিলি। এইটো মোৰ ফেমিলি হয়, ফেমিলি ট্ৰিপ হয়। সকলোৱে চাওক, ৰিজৰ্টটো বৰ ধুনীয়া। আপোনালোকেও যদি আহিব পাৰিব। এয়া ৰিজৰ্টটো চাওক, ৰিজৰ্টটো চাব দেই। এয়া আপোনালোকৰ ইয়াতে কাষ্টমাৰ কেনেকুৱা হয়? কাষ্টমাৰ ভালে হয়। ভাল হয় কাষ্টমাৰ, ৰেগুলাৰ আহে কাষ্টমাৰ। থেংক ইউ। এইটো ৰিজৰ্টটো চাওক, মই ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ। এইটো ট্ৰি লাইট ৰিজৰ্ট, হাতীচিলাৰ অলপ আগত। ধুনীয়া গণেশৰ হেৰি আছে, ইয়াতে পূজা কৰিছে। এয়া গণেশ মন্দিৰ বুজিছে। এইটো ৰিজৰ্টটো আপোনালোকে আহিব পাৰে। ৰিজৰ্টটো খুব ভাল। আজি মই সোমাই কম কেনেকুৱা হেৰি হৈছে। এইটো চব ৰিজৰ্টটো চব খুব ধুনীয়া প্লেচ হয়, আহিব পাৰে। মই দেখাই দি আছোঁ আপোনালোকৰ ৰিজৰ্টটো ভালকৈ। এয়া চব ৰিজৰ্টটো খুব ধুনীয়া। এয়া ধুনীয়া মূৰ্তি আছে। আপোনালোকো আহিব যদি ভাল লাগিছে ৰিজৰ্টটো। এয়া ধুনীয়া পানী হেৰি। এই এটা ফিছ এটা ওলাইছে, চাব দেই। মই আপোনালোকক দেখাই আছোঁ এটা ফিছ। এয়া এইটো ফিছটো ওলাই গ'ল, পানীৰ পৰা ওলাই গৈছে ফিছটো। অকণমানি মানুহ লাগিছে। মই দেখাই আছোঁ সম্পূৰ্ণ ৰিজৰ্টটো চোৱা। খুব ধুনীয়া হৈছে। মই দেখাই আছোঁ আপোনালোকৰ ৰিজৰ্টটো এই ওপৰতে। ইয়াতে ধুনীয়া প্লেচটো চব খুবেই ভাল লগা প্লেচ। ধুনীয়া মমোই, ধুনীয়া পৰিৱেশ। এয়া শহাপহু। এয়া দেখিছে, ধুনীয়া প্লেচটো ভাল, চাবলগীয়া প্লেচ। ব'লা, এইটো টিকটিকজনী। এই আছে সৰু মাইনা এজনী, এই শহাপহু চাব আহিছে। এইয়া মাইনাজনী হাঁহিছে, দেখিছে। মই সম্পূৰ্ণ ৰিজৰ্টটো আপোনালোকক দেখাই আছোঁ। এইপিনে চাব, এইপিনে এইটো চব সম্পূৰ্ণ ৰিজৰ্টটো ধুনীয়া প্লেচ, ধুনীয়া পৰিৱেশ, নেচাৰেল
ধুনীয়া ঠাণ্ডা, আজি বতৰটো ভাল, বৰষুণ দিছে যদিও ঠাণ্ডা ঠাণ্ডা ৱেডাৰ, খুবেই ধুনীয়া প্লেচ। মই গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। মই গৈ আছোঁ ওপৰত, আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে। এয়া মই চিৰি দি উঠিছোঁ। প্লেচ ইপিনে ধাবাটো, ইপিনে আছে আপোনাৰ ধাবা, নামটো এইটো লাইট। এইটো হেৰি হয়, ধুনীয়া ধুনীয়া হেৰি, এইটো ভাল লাগিছে। এইটো আপুনি ৰিজৰ্টটো দেখিছে, খুবেই ধুনীয়া ৰিজৰ্ট। ধুনীয়া প্লেচ, আপোনালোকে আহিব পাৰিব। ইয়াত বহুত দূৰলৈকে যাব পাৰিব, চব পিনে আপোনাৰ আছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগিছে ভিডিঅ'টো। ধুনীয়া প্লেচ, আপোনালোকে সকলোৱে আহিব পাৰিব এইটো প্লেচত। তাৰপিছত আমি কি খাম সেয়া মই দেখুৱাই দিম, আৰু কি আইটেম পাম সেয়া মই হেৰি কৰিম। এয়া ফেমিলি হেৰি হেল্ল', এয়া আমাৰ গোটেই ফেমিলিটো একেলগে বহিছোঁ। এতিয়া ইভিনিং স্নেক্স চলি আছে। এতিয়া কফি, চিকেন পকৰা লোৱা হৈছে। এয়া এইটো আমাৰ হেৰিটো বুজিছেনে, ধুনীয়া। এই ইভিনিং নাইটটো খুব ধুনীয়া। সকলোৱে খাই আছে মিলি। চিকেন পকৰা লৈছে, কফি লৈছে। ইয়াৰ পিছত আমি ডিনাৰৰ কাৰণে যাম আৰু এজেগালৈ। ইয়াত জাষ্ট আমি ইভিনিং স্নেকটো খাই লৈছোঁ, কফি খাই লৈছোঁ। ইয়াৰ পৰা আমি আৰু এঠাইলৈ যাম লাষ্ট ডিনাৰ কৰিবৰ কাৰণে। এয়া খুব ধুনীয়া প্লেচ চব। যদি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া এইখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই আমি অন্য এখন ৰেষ্টুৰেণ্টলৈ আমি ডিনাৰৰ কাৰণে গৈ আছোঁ। এয়া ওলাই গৈছোঁ, এয়া আছোঁ এইটো ৰেষ্টুৰেণ্ট। এয়া এইখনৰ পৰা আমি উলিয়াই দিম। এয়া ওলাই গৈ আছোঁ এতিয়া, দেখিছেনে? এইখনৰ পৰা আমি অন্য এখন ৰেষ্টুৰেণ্টলৈ গৈ লাষ্ট ডিনাৰটো কৰিম। ইয়াতে জাষ্ট আমি এটা স্মল স্নেক্সটো খাই আছিলোঁ কফিৰ লগত। এয়া গৈ আছোঁ লাষ্ট হেৰি এইখন ৰেষ্টুৰেণ্ট। ইয়াৰ পৰা আমি উলিয়াই দিছোঁ। এতিয়া এয়া গাড়ীত উঠি আছোঁ। এয়া আমি ডিনাৰ কৰিবৰ কাৰণে আহিছোঁ আন এখন ৰেষ্টুৰেণ্টত, মিচিংগাত আহিছোঁ। ইয়াতে আমি সকলোৱে ডিনাৰ কৰি যাম। তাৰ পৰা এতিয়া মিচিংগাত ডিনাৰ কৰিব আহিছোঁ। সোমাই গৈ আছোঁ। ডিনাৰ কৰিম। ফেমিলি ডিনাৰ আৰম্ভ কৰিম। সকলোৱে বহিছে। তেতিয়াৰ পৰা ইয়াতে আমি বাৰ্থডে চেলিব্ৰেটটো ইয়াতে কৰিম, মিচিংগাতে কৰিম বাৰ্থডে চেলিব্ৰেটটো। সকলোৱে চাই থাকিব। এইটো কেক, বাৰ্থডে কেকটো, এইটো বাৰ্থডে কেক। এতিয়া ফেমিলি বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ, এতিয়াও কৰা নাই।
ইমান জলদি কৰি দিয়া। এতিয়া বাৰ্থডে কেকটো কাটা হ'ব। বাৰ্থডে কেক কাটিব এতিয়া। পানী খাবনে মানুহ চববিলাক Kita berais om Kita berais এয়া কেণ্ডেল জ্বলাইছে। ফটো তুলি আছে। বাৰ্থডে চেলিব্ৰেট কৰিব এতিয়া। এতিয়া কেক কাটিব। এই কেক কাটি আছে। এই ফু কৰি দিছে কেক কাটি। আনাটো বেমাৰত দেখাই বাৰ্থডে কেক খাই আছে। বাৰ্থডে চেলিব্ৰেট হৈ গৈছে। এতিয়া আমি ডিনাৰ খাম। আজি বাৰ্থডে ট্ৰিপটো বহুত ভাল হৈছে। দুটা জেগাত প্লেনিং কৰা হৈছে। বাৰ্থডে জেগাটো দুটা জেগাত এটা আপোনালোকক আগতে আগৰ ভিডিঅ'টোত দেখুওৱা হৈছে। এইটো ছেকেণ্ড ভিডিঅ'। কেক খুৱাই আছে। বেছি বেছিকৈ কেক খুৱাই দিয়া। এইয়া মোক খেলিছে ভাগিনজনীয়ে কেক খাবৰ কাৰণে। এয়া সকলোৱে কেক খাই আছে। কেক চেলিব্ৰেট কৰা হৈছে। গোটেই ফেমিলি কেক খাই আছে। এয়া তেওঁৰ হাজবেণ্ডে ডিষ্ট্ৰিবিউট কৰি আছে কেকৰ। মোকো কেক খাব দিছে। অলপমান কেক খালোঁ। ডিনাৰৰ মেনু হ'ল পাপৰ, ভাত,
এইটো আপোনাৰ মিক্স চব্জি, ঢেকীয়া, আলু ফ্ৰাই, আলু পিটিকা, চাটনি, এইটো সৰিয়হ চাটনি, নেমু টেঙা, পিঁয়াজ, বিলাহী, দালি, এয়া অমিতাৰ খাৰ আৰু এয়া মাংস। এয়া হ'ল আজি ডিনাৰৰ মেনু। এয়া আমি সকলোৱে খাই আছোঁ। এয়া ফেমিলি ডিনাৰ। সকলোৱে ডিনাৰ কৰি আছে আস্তে আস্তে। এয়া ষ্টাৰ্ট কৰিলে আমাৰ খোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া বাৰ্থডে চেলিব্ৰেট আমি আজি ভালকৈ কৰিলোঁ। বহুত ভাল লাগিল বাৰ্থডে চেলিব্ৰেট। ইয়াতে মোৰ ভিডিঅ'টো সামৰিলোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমাৰ এইটো ফেমিলি ট্ৰিপ হৈছে। সৰু ছিষ্টাৰৰ বাৰ্থডে আছিলে। এইটো বাৰ্থডে ট্ৰিপ হয়। গোটেইকেইটা ফেমিলি একগোট হৈ ৰাতিৰ আহাৰখিনি একেলগে খালোঁ। ডিনাৰৰ মেনু হ'ল পাপৰ, ভাত, এইটো আপোনাৰ মিক্স চব্জি, ঢেকীয়া, আলু ফ্ৰাই, আলু পিটিকা, চাটনি, এইটো সৰিয়হ চাটনি, নেমু টেঙা, পিঁয়াজ, বিলাহী, দালি, এয়া অমিতাৰ খাৰ আৰু এয়া মাংস। এয়া হ'ল আজি ডিনাৰৰ মেনু। এয়া আমি সকলোৱে খাই আছোঁ। এয়া ফেমিলি ডিনাৰ। সকলোৱে ডিনাৰ কৰি আছে আস্তে আস্তে। এয়া ষ্টাৰ্ট কৰিলে আমাৰ খোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া বাৰ্থডে চেলিব্ৰেট আমি আজি ভালকৈ কৰিলোঁ। বহুত ভাল লাগিল বাৰ্থডে চেলিব্ৰেট। ইয়াতে মোৰ ভিডিঅ'টো সামৰিলোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমাৰ এইটো ফেমিলি ট্ৰিপ হৈছে। সৰু ছিষ্টাৰৰ বাৰ্থডে আছিলে। এইটো বাৰ্থডে ট্ৰিপ হয়। গোটেইকেইটা ফেমিলি একগোট হৈ ৰাতিৰ আহাৰখিনি একেলগে খালোঁ। ডিনাৰৰ মেনু হ'ল পাপৰ, ভাত, এইটো আপোনাৰ মিক্স চব্জি, ঢেকীয়া, আলু ফ্ৰাই, আলু পিটিকা, চাটনি, এইটো সৰিয়হ চাটনি, নেমু টেঙা, পিঁয়াজ, বিলাহী, দালি, এয়া অমিতাৰ খাৰ আৰু এয়া মাংস। এয়া হ'ল আজি ডিনাৰৰ মেনু। এয়া আমি সকলোৱে খাই আছোঁ। এয়া ফেমিলি ডিনাৰ। সকলোৱে ডিনাৰ কৰি আছে আস্তে আস্তে। এয়া ষ্টাৰ্ট কৰিলে আমাৰ খোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া বাৰ্থডে চেলিব্ৰেট আমি আজি ভালকৈ কৰিলোঁ। বহুত ভাল লাগিল বাৰ্থডে চেলিব্ৰেট। ইয়াতে মোৰ ভিডিঅ'টো সামৰিলোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আমাৰ এইটো ফেমিলি ট্ৰিপ হৈছে। সৰু ছিষ্টাৰৰ বাৰ্থডে আছিলে। এইটো বাৰ্থডে ট্ৰিপ হয়। গোটেইকেইটা ফেমিলি একগোট হৈ ৰাতিৰ আহাৰখিনি একেলগে খালোঁ।